স্বাগতম জনাইছো Rashmi's Good Life for এটি নতুন ৰেচিপি ভিডিও লৈ। আজিৰ ৰেচিপিত আছে পটেটো চিজ বল আৰু লগতে আছে তন্দুৰী ষ্টাইলৰ চিকেন ফ্ৰাই। পটেটো চিজ বল আৰু চিকেন ড্ৰাই ফ্ৰাই দুইটাই মোৰ লৰাৰ বৰ ফেভাৰিট হয়। বৰ ধুনীয়া হয় এই ৰেচিপিটো খাবলৈ। জুচি হয় একদম পটেটো চিজ বলটো। এবাৰ চাওকচোন কেনেকুৱা লাগে ভিডিওটো। প্ৰথমতে মই চিকেনটো মেৰিনেট কৰি লওঁ বুলি ভাবিছোঁ। প্ৰথম আধা কেজি চিকেন লৈছিলোঁ বনুৰে সৈতে। এতিয়া তাতে মই 2 চাহ টেবুল চামুচৰ সমান 2 টেবুল স্পুন কৰ্ণফ্লোৰ দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। অলপ ৰঙা জলকীয়া গুড়ি দিছোঁ, খুন্দি লৈছোঁ। আদা নহৰুৰ পেষ্ট দিলোঁ। তাৰ পাছতে 2 চামুচ দৈ দি ধুনীয়াকৈ মই সানি ল'ম। আপুনি হাতেদিও সানিব পাৰে বা চামুচেদিও সানিব পাৰে। হাতেদি সানিলে ধুনীয়াকৈ মিলি যায়। অলপ ফুড কালাৰ দি দিলোঁ। মই অৰেঞ্জ ৰেড ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এইটো থৈ দিম ডেৰ ঘণ্টাৰ কাৰণে মেৰিনেশ্যনত থৈ দিম। এতিয়া চিজ বলৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰি লওঁ। এতিয়া মিডিয়াম সাইজৰ এটা আলু বইল কৰি লৈছিলোঁ, মোহাৰি ল'লোঁ। তাতে এটা ডাঙৰ কটা পিঁয়াজ, অকণমান আদা আৰু অলপ ৰঙা জলকীয়া গুড়ি দিছোঁ। আপুনি সোৱাদ অনুসৰি কেঁচা জলকীয়াও দিব পাৰে, মই দিয়া নাই। নিমখটো এড কৰিব, মই ভিডিঅ'ত দেখাব পাহৰিলোঁ। এতিয়া অলপ অলপকৈ বেচনৰ গুড়ি ঢালি পিনি মই মোহাৰি থাকিম। আটা মৰাৰ দৰে মাৰি ল'ম। অকণমান পানী ব্যৱহাৰ কৰিছোঁ মই আৰু অলপ কৰ্ণফ্লোৰো দিছোঁ, যিটো মই ভিডিঅ'ত দেখাবলৈ পাহৰিলোঁ। এনেকৈ মঠি থৈ দিম। এতিয়া হাতত অলপ ৰিফাইন তেল লগাই লৈছোঁ। লগাই এতিয়া সৰু সৰুকৈ বল বনাই মই তাৰ মাজত চিজ ভৰাই পিনি আকৌ গোল কৰি থৈ ল'ম। দেখাই দিয়াৰ ধৰণে আগতে কাটি লৈছিলোঁ মই সৰু সৰুকৈ চিজ। তাৰ পাছত গুড়ি কৰি থোৱা কাটা বিস্কুটৰ গুড়িত মিলাই থৈছোঁ। মিহলাই পিনি থৈ যাম এটা এটাকৈ। এনেকৈ গোটেইখিনি বল বনাই ল'ম। এনেকৈ গোটেই বলখিনি বনাই হোৱাৰ পাছত এঘণ্টামান ফ্ৰিজত থৈ দিম ছেট হ'বৰ কাৰণে। ইফালে কেৰাহী গৰম কৰি মাংসখিনি ভাজি ল'ম মেৰিনেশ্যনত থোৱা। তাৰ পাছত এনেকৈ এখন চালনীত উঠাই মই অলপ ৰোষ্ট কৰি ল'ম। তেতিয়া ইয়াৰ ফ্লেভাৰটো বৰ ধুনীয়া আহিব তন্দুৰী ষ্টাইল। ফ্ৰিজত থোৱা চিজ বলখিনিও এনেকৈ তেল গৰম কৰি ডিপ ফ্ৰাই কৰি ল'ম। মিডিয়াম হিটত দিম। বেছি ৰঙা হোৱা যেন পালে ফ্লেমটো কমাই ল'ব। ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এতিয়া বাহিৰটো বিৰাট ধুনীয়া ক্ৰিস্পি হ'ব আৰু ভিতৰটো জুচি হৈ থাকিব।
এয়া তৈয়াৰ হৈ গ'ল তন্দুৰী ষ্টাইল চিকেন ফ্ৰাই আৰু পটেটো চিজ বল। গৰমে গৰমে পৰিৱেশন কৰক, খাই বৰ ভাল পাব। পটেটো চিজ বলৰ ভিতৰখন দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, খাই বৰ ভাল পাব। এবাৰ ট্ৰাই কৰি চাবচোন। পটেটো চিজ বল আৰু চিকেন ড্ৰাই ফ্ৰাইৰ লগত মই চিকেন বাটাৰ মছলাও বনাইছিলোঁ। আটাইখিনি মই শুকান ৰুটিৰ লগত পৰিৱেশন কৰিছোঁ, খাই বৰ ভাল পালোঁ।